এয়া আজি মোৰ খেতি উঠা পিঠা প্ৰস্তুত হৈ গ'ল। আপোনালোকক এয়া দেখুৱাইছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন। মই যেনেকৈ বনাইছোঁ আপোনালোকেও তেনেকৈ বনাব। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি মই আপোনালোকক এয়া খেতি উঠা পিঠা বুলি কয় বনাই আপোনালোকক দেখুৱাম। আপোনালোকে চাব খেতি উঠা পিঠা। এয়া চক মই আধা অংশ থৈ দিছোঁ আৰু বেলেগ পিঠা বনাবলৈ আছে, সেইকাৰণে আধাটো থৈ দিছোঁ। এতিয়া মই এই ভাপত দিয়া পিঠা বনাবৰ কাৰণে প্ৰস্তুত কৰিছোঁ। চাউল বেছি নাই, 2 কেজিমান তিয়াইছিলোঁ। 2 বছৰ খেতি নোহোৱাৰ কাৰণে এতিয়া চাউলেই নাই। এই য'ৰ পৰা আনি পেলাই যেন তেনে খেতি উঠা পিঠাটো পাতিবলৈ লৈছোঁ আৰু। এয়া পানী অলপ ছিটিয়াই দিছোঁ। এনেকৈ পানী দি আপোনালোকে মোহাৰি ল'ব। আৰু মই এয়া নাৰিকলৰ ৰুকি থৈছিলোঁ, এয়া নাৰিকলৰ গুড়ি অলপ দিম। আপোনালোকেও এনেকৈ ভানি ল'ব ভাল ধৰণে। চাই থাকক। মই এয়া বহুত দিনৰ পৰা বনাম বুলিয়ে ভাবি আছিলোঁ। আজি এয়া খেতি উঠা 1 সপ্তাহমান হৈ গ'ল, সেইকাৰণে আজিয়ে বনাই বোলো খুৱাওঁ। বতৰটো অকণমান ঠাণ্ডা পৰিছে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। চাই থাকক, মই বনাই আছোঁ। এনেকৈ ভাল ধৰণে নাৰিকল আৰু পানী অলপ দি ধুনীয়াকৈ মঠি ল'ব লাগে। এয়া মই ধুনীয়াকৈ মঠি ল'লোঁ, চাই থাকক। আৰু আগৰ দিনত এনেকৈ খেতি উঠা পিঠা ইমান তাকৰকৈ নেপাতে। 5-6 কেজি আমিয়ে নিজে খুন্দি পাইছিলোঁ সৰুতে। মাহঁতে আমাক বনাই খোৱাৰ কাৰণে এতিয়া আপোনালোকক দেখুৱাবলৈ পাৰিছোঁ। এয়া মই এতিয়া এই চাউল চলা চালনীত এয়া পিঠা চালি দেখুৱাম। এনেকৈ খুৰখুৰীয়াকৈ আপোনালোকে মিশ্ৰণ কৰি ল'ব পানী আৰু নাৰিকল। এয়া চেনিও সানি দিব পাৰে। মই এতিয়া চেনি দিয়া নাই, লগত গুড় খাবলৈ দিম কাৰণে চেনি সনা নাই। আপোনালোকে চাই থাকক। এয়া সৰকি গৈছে চালনীত। আজিকালি মানুহবোৰে ঢেঁকী দিবলৈও টান পায় গৰমতে। এতিয়া মিক্সিতে খুন্দি লৈছোঁ 2 কেজি পিঠা। আগতেতো এনেকৈ নেখায়, একেবাৰে গোটেই দিনটোৰ পৰা খাই ৰাতিপুৱালৈকে চাহৰ লগতে খায়। ইমানকৈ বনায় তাৰমানে। আৰু আগতে নাঙল ধোৱা পিঠা বুলিও কয়। নাঙল যেতিয়া খেতি সামৰি নাঙল ধোৱে, এনেকৈ পিঠা বনাই খায়। আৰু এনেকৈ খেতি উঠা পিঠা নেখালে বোলে ভাগৰ নেযায় বুলি কৈছিলে আৰু আগতে। সেইকাৰণে আজি বনাই খাওঁচোন বোলো, আপোনালোককো দেখুৱাওঁ। আপোনালোকেও কেতিয়াবা বনাই খাব এনেকৈ। এনেকৈ এয়া চালি হৈ গ'ল। তাৰপিছত এনেকৈ এই খৰাহী এটা লৈছোঁ। এইটো চিলভাৰ খৰাহী। ইয়াত এই গোটা নিচিনাবোৰ অলপ এনেকৈ তলত দি ল'ব, যাতে গোটাবোৰ দিলে ভাপটো সোনকালে ওপৰলৈ উঠি আহে, লাগি নধৰে। এয়া মোৰ চলা হৈ গ'ল। এয়া চাওক। মই এতিয়া এই খৰাহীটোত আকৌ এয়া এনেকৈ দি ল'ম। এই গোটাবোৰ অলপ ভাঙি ধুনীয়াকৈ মিহি কৰি দিয়ক। এয়া কয় চেৱা দিয়া পিঠা। মই এতিয়া এয়া চেৱা দিমগৈ। হৈ গ'ল। এয়া পানী গৰম কৰি থৈছোঁ মই বটুৱা এটা।
এনেকৈ পটাকেনি এখন পানী অলপ লগাই মেৰিয়াই ল'ব যাতে হাৱাটো ওলাই নাযায়। এয়া মই এয়া ভাপত দিয়া পিঠা পানীটো উতলি আছিলে, এতিয়া অলপ কমি গৈছে, জুইৰ পৰা দি দিওঁ। এয়া জুই দি দিছোঁ আৰু এয়া মই এতিয়া ঢাকি দিম কলপাতে। এয়া ঢাকি দিছোঁ ভাপত দিয়া। এনেকৈ দি থাকিলে পানীটো উতলি ল'লে বেছি টাইম নালাগে। এতিয়া এইটো ভাপত দিয়া পিঠা হৈ থাকিব। এয়া আপোনালোকেও এনেকৈ ভাপত দিয়া পিঠা বনাবচোন, মই হ'লে আকৌ দেখুৱাম আপোনালোকক। এয়া চেয়া দিয়া পিঠা, এয়া হৈ গ'ল চব। এয়া সৰু সৰু ল'ৰা ছোৱালীবোৰক কপা পিঠা বুলিও কওঁ, তেতিয়াহে সিহঁতি খায়, নহ'লে চেয়া দিয়া পিঠা বুলি ক'লে নাখায়। এয়া হৈ গ'ল আমাৰ ভাপত দিয়া পিঠা। এয়া কেৰাহী গৰম পানী কৰি থৈছোঁ। মই এতিয়া এয়া পিঠা মিশ্ৰণ কৰি ল'লোঁ। এয়া ধুনীয়াকৈ, ইমান কোমলো নহয়, টানকৈ কৰি লৈছোঁ। এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ মই ভাত পিঠা। এয়া টানকৈ মুঠিয়াই ল'লোঁ। এয়া চাই থাকক আপোনালোকে। মই এখন চালনী লৈ এয়া গৰম পানী হৈ আছে, উতলি থাকিলে এনেকৈ কৰি আপোনালোকে এয়া ভাত পিঠা বুলি কয়, এনেকৈ চালনীখনত এনেকৈ চালি দিব। পানীটোৰ পৰা গৰম হ'ব লাগিব, ঠাণ্ডা হ'লে নহ'ব। মই কমকৈ বনাইছোঁ, আপোনালোকে যাতে এনেকৈ দেখি পেলাই আপোনালোকে বনাই খাই চাব। এয়া চাওক, এয়া চাওক, এয়া ভাত পিঠা এনেকৈ। এয়া আৰু অকণমান দেৰি হ'লে মই কাঢ়িব পাৰিম, গৰম হৈ আছে। সিজিলে অলপ অলপ ওপৰলৈ উঠি আহিব, তাৰপিছত চালনীলৈ কাঢ়ি দিব লাগিব। এয়াকে কয় ভাত পিঠা। এয়া আপোনালোকক দেখুৱাইছোঁ এতিয়া মুঠিয়া পিঠা। এয়া মুঠিয়া পিঠা চাওক, আমি মুঠিয়াই ল'লোঁ। এয়া বৰ কোমলো নহয়, টানো নহয়, আৰু এয়া বনাই আছোঁ। এতিয়া আমি এয়া বনাই হোৱাৰ পিছতে কেৰাহীত দিমগৈ। পানী গৰম কৰি থৈছোঁ কেৰাহীত, এয়া চাই থাকক। এয়া ভাপত দিয়া পিঠা বনোৱা গৰম পানীতে মই এতিয়া এয়া মুঠিয়া পিঠা বনাম। এয়া মুঠিয়া পিঠা চাই থাকক। এয়া মই মুঠিয়া পিঠা দিম এতিয়া। তাৰমানে দুভাগকৈ গৰম পানী নকৰিলোঁ আৰু, গৰম পানী এভাগ হ'লেই হৈ যায়, তাত একো নহয়। এয়া মই কেৰাহীত দি দিছোঁ, পানী উতলি আছে। বেছি দেৰি নহয়, খুব বেছি 2 মিনিটমানতে এয়া মুঠিয়া পিঠা হৈ যাব। এয়াই আমি বনাই আছোঁ এনেকৈ। আৰু মই এতিয়া আধুনিক নিয়মত নাই কৰা, আগৰ পূৰ্বপুৰুষে যেনেকৈ বনাইছিলে ভাত পিঠা আৰু চেয়া দিয়া পিঠা আৰু মুঠিয়া পিঠা, তেনেকৈ বনাইছোঁ। তাত একো মিহলোৱা নাই, আৰু তাত মিহলাবলৈ গ'লে আগৰ পূৰ্বপুৰুষক এনেকুৱা পিঠা নহয় বুলি কৈ দিব নহয়। সেইকাৰণে মই আগতে যেনেকৈ বনাইছিলে তেনেকৈয়ে বনাইছোঁ। আৰু আপোনালোকে আধুনিক নিয়মত কৰিবলৈ হ'লে আপোনালোকে যিকোনো মিশ্ৰণ কৰিব পাৰিব তাৰ লগত। এয়া অলপ উতল আহিলে ওপৰলৈ সিজিলে মানে এই মুঠিয়া পিঠাকেইটা উঠি আহিব, তেতিয়া নমাই দিলে হৈ যাব। আৰু বেছি দেৰি নাই, আমাৰ খাব হ'বই। গৰমে গৰমে খাবলৈ হ'লে ভাল লাগে, আৰু ঠাণ্ডা হ'লেও বেলেগ এটা টেষ্ট উঠে। এয়া আজি মই খেতি উঠা পিঠা বনাই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এনেকৈ খেতি উঠা পিঠা বনাই খাবচোন,
মই এয়া চকুৱা চাউলৰহে বনাইছোঁ। চকুৱা চাউল নাপায় তেতিয়াহ'লে ভাতৰ চাউলে আপোনালোকে বনাই খাব পাৰিব। গৰমে গৰমে খালি খাব লাগিব, নহ'লে টান হ'ব পাৰে। এয়া বনাইছোঁ আৰু অকণমান দেৰি পিছতে হ'ব। আৰু এয়া মোৰ চেৱা দিয়া পিঠা এইপিনে এয়া হৈ আছে, জুইতে উঠি আছে, ধুনীয়াকৈ হৈছে চব। এয়া চেৱা দিয়া পিঠা হৈ আছে। আৰু এয়া অকণমান দেৰি পিছত নমাম। এয়া সিজিব হৈছে। আৰু আপোনালোকে যদি ভাবে নিসিজা নিচিনা দেখিলে সিজিছেনে নাই গম পাবলৈ হ'লে এনেকৈ উঠাই আনি মাজতে দুডোখৰ কৰি দিলে গম পাব সিজিছেনে নাই। বগা ভিতৰটো বগা নহ'লে গম পাব যে পিঠাটো সিজিছে। এয়া হ'ব আৰু মোৰ বেছি দেৰি টাইম নাই, আপোনালোকক আকৌ দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এয়া এতিয়া মই তেল পিঠা বনাই আছোঁ। তেল পিঠাটো বাকী আছে আৰু এয়া বনালে হৈ যাব, বেছি নাই বনোৱা, কমকৈ বনাইছোঁ আমাৰ ঘৰৰ কাৰণেহে। আলহী অহা প্ৰগ্ৰেম নাই বাৰু, আজি ঘৰৰকেইটাই খাম বুলি ভাবিছোঁ। আৰু চাউল কম নহয়, সেইটো কাৰণে আমি তাককে বনাইছোঁ। এয়া হ'লেই আপোনালোকক দেখুৱাম বাৰু, চাই থাকিব তেল পিঠা। এয়া আজি মোৰ খেতি উঠা পিঠা প্ৰস্তুত হৈ গ'ল। আপোনালোকক এয়া দেখুৱাইছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন। মই যেনেকৈ বনাইছোঁ আপোনালোকেও তেনেকৈ বনাব। আৰু যিসকলে আগৰ পৰা খাই থকা তেওঁলোকৰ কিজানি লোভৰ পানীও পৰিব পাৰে। নপৰা কিন্তু নহয়, মোৰে পৰিছে। এতিয়া খাওঁ খাওঁ লাগি আছে, মই খাব পৰা নাই। এতিয়া সকলোৱে খালেহে খাব পাৰিম। এয়া দেখুৱাইছোঁ চক। এয়া ভাত পিঠা, এয়া চেৱা দিয়া পিঠা, এয়া মুঠীয়া পিঠা, এয়া গাখীৰ আৰু এয়া গুড়, এয়া তেল পিঠা। এয়াই আজি মই প্ৰস্তুত কৰিলোঁ। এয়া খেতি উঠা পিঠা, আৰু আগৰ দিনত কয় নাঙল ধোৱা পিঠা বুলি কয়। আগতে খেতি উঠি নাঙল ধুই এয়া পিঠা প্ৰস্তুত কৰি খায় সকলো ৰাইজে। ওচৰ চুবুৰীয়া সকলোকে মাতে। এতিয়া মই মাতিব পৰা নাই, দুবছৰ খেতি নহ'ল, চাউলো নাই। অহা বছৰকে যদি ধান হয়, খেতি হয়, তেতিয়াহ'লে আপোনালোককো এনেকৈ মাতি খুৱাম বুলি মই ভাবিছোঁ মনতে। আপোনালোকে এতিয়া কিন্তু লোভৰ পানী নেপেলাব। আৰু মোৰ এই চেনেলটোলৈ আপোনালোকে আশীৰ্বাদ কৰিব, মোৰ চেনেলটো যাতে আগুৱাই যায়, আপোনালোকক এনেকৈ যাতে দেখুৱাই যাব পাৰোঁ। আৰু মোৰ চেনেলটোলৈ নতুনসকল যিসকল আহিছে তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। পুৰণাসকললৈতো ধন্যবাদ আছে। আপোনালোকে এয়া মোৰ আজি খেতি উঠা পিঠা আপোনালোকক দেখুৱালোঁ। আৰু এনেকৈ আপোনালোকক আগলৈ আৰু ভিডিঅ' এনেকৈ দেখুৱাই যাম। আপোনালোকে চাই যাব, আশীৰ্বাদ কৰিব। আপোনালোকলৈ অশেষ ধন্যবাদ।